বন্ধুসকল, আমি হয়তো সকলোৱে শুনি আছোঁ ছ'চিয়েল মিডিয়া বা টিভি চেনেলৰ জৰিয়তে ৰাম মন্দিৰৰ বিষয়ে। কিন্তু এই ৰাম মন্দিৰৰ আছে বহুতো ঐতিহাসিক ৰহস্য। ভগৱান শ্ৰীৰাম মন্দিৰ নামেৰেও পৰিচিত অযোধ্যা ৰাম মন্দিৰ হিন্দু মন্দিৰ আৰু ভাৰতৰ উত্তৰ প্ৰদেশৰ অযোধ্যাত অৱস্থিত। দীৰ্ঘদিন ধৰি এই মন্দিৰৰ কেন্দ্ৰবিন্দু হৈ আহিছে ভাৰতীয় ধৰ্ম বিবাদ আৰু ৰাজনৈতিক বিবাদ। গতিকে সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি এই চেনেলত প্ৰথম তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কৰিব নাপাহৰিব, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পাৰোঁ। যিহেতু ৰামৰ জন্মভূমিত নতুন হিন্দু মন্দিৰ প্ৰতিষ্ঠা হৈছে আৰু বিশ্বজুৰি হিন্দু লোকসকলে ইয়াৰ মুকলিৰ বাবে উৎসাহিত হৈ আছে। 2024 চনৰ জানুৱাৰীত উদ্বোধন কৰা হ'ব এই ৰাম মন্দিৰ। এই উদ্বোধনত অংশ ল'ব মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। অযোধ্যা, য'ত মন্দিৰ আছে, ভগৱান শ্ৰীৰামৰ জন্মস্থান হোৱাৰ বাবে পবিত্ৰ স্থান বুলি গণ্য কৰা হয়। অযোধ্যা ৰাম মন্দিৰৰ ইতিহাস শতিকা পুৰণি। মন্দিৰটো 16শ শতিকাত মোগল সম্ৰাট বাবৰে ভাঙি পেলাইছিল বুলি কোৱা হয় আৰু ইয়াত এটা মছজিদ নিৰ্মাণ কৰা হয়, যাক বাবৰি মছজিদ বুলি কোৱা হয়। বাবৰি মছজিদ নামেৰে পৰিচিত এই মছজিদটো যুগ যুগ ধৰি থিয় হৈ আছিল আৰু এই মছজিদটোৰ কাম সম্পূৰ্ণ হোৱা নাছিল। 1992 চনত হিন্দু জাতীয়তাবাদীসকলে ভাঙি পেলোৱাৰ ফলত ব্যাপক হিংসা আৰু সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হৈছিল। অযোধ্যা বিবাদ ভাৰতৰ ৰাজনীতিত দশক দশক ধৰি বিতৰ্কিত বিষয় হৈ আহিছে। বাবৰি মছজিদৰ ঠাইখনৰ মালিকীস্বত্ব আৰু সেই ঠাইটো আছিল ভগৱান ৰামৰ জন্মস্থান। অৱশেষত 2019 চনত ভাৰতীয় উচ্চতম ন্যায়ালয়ে এই বিবাদ নিষ্পত্তি কৰে, যিয়ে সেই স্থানত ৰাম মন্দিৰ নিৰ্মাণৰ সপক্ষে ৰায় দিছিল। মন্দিৰ নিৰ্মাণৰ কাম হাতত লৈছিল শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ নামৰ ট্ৰাষ্টে, আৰু এইটো ভাৰত চৰকাৰে গঠন কৰি দিছিল মন্দিৰ নিৰ্মাণৰ তদাৰক কৰিবলৈ। ৰাম মন্দিৰৰ মুখ্য আৰ্কিটেক্সাৰ হ'ল আহমেদাবাদৰ পৰা অহা চন্দ্ৰকান্ত সোমপুৰা আৰু তেওঁৰ পুত্ৰ নিখিল সোমপুৰা আৰু আশীষ সোমপুৰাই সহযোগ কৰে। মূলৰ পৰা কিছু পৰিৱৰ্তন কৰি হিন্দু গ্ৰন্থ, বাস্তুশাস্ত্ৰ আৰু শিল্পশাস্ত্ৰ অনুসৰি 2020 চনৰ পৰা সোমপুৰাজ পৰিয়ালে নতুন ডিজাইন প্ৰস্তুত কৰে। 2.7 একৰ মূল অযোধ্যা ৰাম মন্দিৰ কমপ্লেক্সত থাকিব ভগৱান ৰামৰ পবিত্ৰ মূৰ্তি। এটা উচ্চ স্তৰত অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণৰ কাম চলি আছে আৰু ই 3টা স্তৰত বিস্তৃত। প্ৰাচীন ভাৰতীয় স্থাপত্য বিজ্ঞান, বাস্তুশাস্ত্ৰ আৰু শিল্পশাস্ত্ৰৰ নীতিৰে নিৰ্মাণ কৰা হৈছে ৰাম মন্দিৰ। মন্দিৰটো বহল 235 ফুট, দীঘল 360 ফুট আৰু উচ্চতা 161 ফুট।